হাই এভৰিৱান, আজি মই প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' প্ৰথমটো ইউটিউব চেনেল খোলাৰ পৰা এইটো এটা প্ৰথম ব্লগ হ'ব। ব্লগ বুলিবলৈ নহয়, একচুৱেলি এনেই থকাতকৈ ভাবিলোঁ কেমেৰা সন্মুখত অলপমান ওলাই দিম বুলি ভাবিলোঁ। কিন্তু ভিডিঅ'টো কিহৰ ওপৰত বনাম মই এতিয়ালৈকে নিজেই ক'ব পৰা নাই। ভাবিছিলোঁ ভণ্টি আছিলে ওচৰতে, তাৰপাছত এনেই দুইজনীয়ে কিবা গান চান গাই আছিলোঁ। তাৰপিছত ভাবিলোঁ নাই, তাইক ক'লোঁ তই মোবাইলটো লৈ আনিব যা, কেমেৰাটোৰ সন্মুখত অলপ কথা পাতোঁ। কিন্তু তাই পলালে। এতিয়া মই অকলশৰীয়া, তাকে কি কৰোঁ নিজে ভাবি পোৱা নাই। মই এতিয়া এই চেনেলটোৰ যোগেৰে এটা কথাই ক'ম, এইটো মোৰ হৈছে প্ৰথম নতুনকৈ খোলা এটা চেনেল। আৰু ইয়াত বহুতে মানে কি নতুনকৈ যিহেতু খুলিছোঁ, অলপ মানে সাহস আৰু প্ৰেৰণাটো যথেষ্ট প্ৰয়োজন হৈছে মোৰ বাবে। কেমেৰাটো হেৰি আহিছে, খোলা আহিছে। আশা কৰোঁ আপোনালোকৰ কৃপাত যাতে মই আগবাঢ়ি যাওঁ আৰু লগতে আপোনালোকে আশীৰ্বাদ কৰিব। সদায় এনেদৰে যদি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ। আৰু কি ক'ম, একো ভাবিয়ে পোৱা নাই। প্ৰথম ভিডিঅ' যিহেতু অলপ মানে এতিয়া কেনেকুৱা ক'ম, এতিয়া মনটো মানে অলপ ভয় লাগিছে, লাজ লাগিছে। এতিয়া এনেদৰে কোনোদিন এনেকৈ ব্লগ বুলিবলৈ নহয়, ভিডিঅ' এনেকৈ কৰিবলৈ আপলোড কৰা নাই। এনেই কেতিয়াবা এনেই গান চান গাই বা এনেই আৰু ইমানো এক্সপাৰ্ট নহয় এইবিলাকত। গান গোৱা বা নচা এইবিলাক কৰিলে মানে আপলোড কৰিবলৈ ভাল, কিন্তু এনেকৈ কথা পাতিবলৈ একচুৱেলি আজিলৈকে মানে আপলোড কৰি পোৱা নাই ভিডিঅ'। তথাপিও আৰু চেষ্টা কৰিছোঁ কেমেৰা সন্মুখত আহিবলৈ। আৰু মোৰ চেনেলটো খোলা আজিৰ সৈতে 4 দিন আগত মই এইটো চেনেল খুলিছোঁ। বহুতে চেনেলটোত প্ৰথম ছাবস্ক্ৰাইব কৰিলে, তাৰপাছত কৰাৰ পাছত আকৌ মানে ছাবস্ক্ৰাইবাৰ কমি গ'ল। মনটো বেয়া লাগিছিলে অলপ, ছাবস্ক্ৰাইবাৰ বহুত কমি গৈছে। কাৰণ যিহেতু চেনেলটো নতুন হয়, সেইটো কাৰণে অলপমান যদি বাঢ়ি যায় তেতিয়া ভাল লাগিব। কিন্তু বহুতে এনেকৈ ছাবস্ক্ৰাইবাৰটো কমাই দিছে, মানে সেইটো কাৰণে অলপ বেয়া লাগিছে। কোনে কৰিছে নাজানো আৰু। তাৰপাছত এতিয়া মই কি ক'ম, সামৰণিকে মাৰি দিম আৰু উপায় নাই। বেলেগ কেতিয়াবা আকৌ